নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ মুখ্য সংবাদ, উত্তেজক সামগ্ৰী আৰু মিছা তথ্য প্ৰচাৰৰ বাবে 16টা পাকিস্তানী ইউটিউব চেনেল বন্ধ কৰিলে ভাৰত চৰকাৰে। ভাৰত চৰকাৰে সোমবাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি পাকিস্তানৰ 16টা ইউটিউব চেনেল বন্ধ কৰিছে। ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত ডন নিউজ, সামা টিভি আৰু GNN লগতে জিঅ' নিউজৰ দৰে খ্যাতনামা সংবাদ মাধ্যম। চৰকাৰৰ অভিযোগ মতে এই চেনেলসমূহে ভাৰতৰ সেনা আৰু সুৰক্ষা সংস্থাসমূহৰ বিৰুদ্ধে উত্তেজক সামগ্ৰী আৰু মিছা তথ্য প্ৰচাৰ কৰিছিল। ভাৰত চৰকাৰে এই পদক্ষেপ দেশৰ সুৰক্ষা আৰু সংহতি ৰক্ষাৰ বাবে লোৱাৰ কথা জানিবলৈ দিয়ে। লগতে BBCকো সমালোচনা কৰে, কিয়নো BBC অঞ্চলটোৰ সন্ত্ৰাসবাদীক মিলিটেণ্ট বুলি উল্লেখ কৰে, যি ভাৰতৰ মতে সন্ত্ৰাসৰ গুৰুত্ব কম দেখুৱায়। এই কঠোৰ পদক্ষেপৰ কেইদিনমান আগতে জম্মু আৰু কাশ্মীৰৰ পেহেলগামত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত 16গৰাকী নিৰীহ নাগৰিকৰ প্ৰাণ গৈছিল। এই আক্ৰমণৰ পিছত 23 এপ্ৰিল তাৰিখে ভাৰতে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক নিম্ন স্তৰলৈ নমাই পাকিস্তানৰ সেনা সংলগ্ন বিষয়া বহিষ্কাৰ কৰে, ইণ্ডাছ জল চুক্তি স্থগিত কৰে আৰু আটাৰী সীমান্তৰ ভূমিপথ বন্ধ কৰি দিয়ে। ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰীয়ে কেবিনেট কমিটি আৰু অন ছিকিউৰিটি ব্ৰিফিঙত কয় যে পেহেলগামত আক্ৰমণত পাকিস্তানৰ সংযোগ স্পষ্টকৈ প্ৰকাশ পাইছে। এতিয়া ভাৰত-পাকিস্তান সম্পৰ্ক ইতিহাসৰ এক নতুন নিম্ন চূড়াত উপনীত হৈছে। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।